আসসালামু আলাইকুম নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালো জানেনে কালি চোতালতে মানে বেছি বনবোৰ দেখিলো মানে ঘাঁহ বনবোৰ উঠাবলৈ লওঁতেই চালো খুতুৰা হাঁহ তাৰপিছত সোনকালে উঠালো আৰু উঠাই লৈ ধুই মেলি বাহিৰতে এনেকুৱাকৈ দি থৈছিলো ৰাতিটো আৰু সেয়াই ভিতৰত সোমাই লৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনালো এইফালে এগ ৰোল টাইপৰ নিচিনা বনাই লৈছো আৰু মই যেনেকুৱাকৈ পাৰো আৰু সেয়াই খাই লৈ বাপেক পুতেক ওলাইছে চুলি কাটিবলৈ যাব আজি সিদিনাখন কৈছিলে দোকান বন্ধ আছিলে সেইকাৰণে আজি আকৌ গৈ আছে মই জেচমিন আৰু আপোনালোকে চাই আছে জেচমিন মিনি ব্লগ যদিহে ভাল লাগিছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব গোটেই দিন যে ইমানেই কাম এটাৰ পিছত এটা কাম শেষেই নহয় আগতে যদি বুজি পোৱা হ'লোহেঁতেন কেইদিনমান দেৰিকেই বিয়া হ'লোহেঁতেন জানেনে কাৰণ কামটো কৰিবই লাগিব কেইদিনমান দেৰিকেই কৰিলোহেঁতেন আৰু এইফালে চাইছেনে মহাশয় আহি পালে আৰু বেটাও আহি পাইছে চুলি কাটিলে একদম হিৰ' বনি আহি গ'ল আৰু দুজন পানী অলপ আগতীয়াকৈ মই গৰম লগাই থৈছিলোঁ আৰু বাপেক পুতেকক ক'লো এতিয়া গা ধুই লোৱাকৈ আৰু আমাৰ গা ধুৱাই দিব বাৰু আৰমানক আৰু নিজেও ধুই ল'ব আৰু মই এইফালে গৰৈ মাছ পিটিকা বনাম বুলি ধনিয়া তুলিবলৈ আহিছোঁ খেতিৰ পৰা কিটচেন